অ ভোলা, তোৰ মেমেৰেছৰ ঘৰ ক'ত? মোৰ মামাছৰ ঘৰ সৰ্থেবাৰীত। তোৰ মেমেৰেছৰ ঘৰ ক'ত আছিল? গুৱাহাটীত। টেংকিৰ মেমেৰেছৰ ঘৰ ক'ত? ৰংপুৰত। ঐ জানানে নাই, কালি মামাহঁত আহিব আমাৰ। অ হয় নেকি? বিহুত আহিব নোৱাৰিলে না, সেইকাৰণে এতিয়া আহিব। এই বহুত কিবা কিবি লৈ আহিব ৰ। আমাৰ মামাই চাকৰি কৰে না আৰ্মিত, এই বাহিৰতে থাকে। তাৰ পৰাই বহুত বস্তু লৈ আহিবা বুলি কৈছিল। অ ভাইৰাছ, এতিয়া কথা পাতি পিনে চাহ খাবি। অ খাওঁ ৰ। অ খুৰা, চাতটা চাহ দিবি। অ হ'ব। আমাৰ মামাৰ ছোৱালী এজনীও আছে, সোনিয়া নাম। তাইও আহিব, বহুত দিন দেখাই নাই ৰ। অ লগ কৰাই দিবি। অ খুৰা, চাহৰ লগত গজা চজা আছেনে দিবি? দিব দেৱে, আশাৰ কথা থাকিব নালাগে। অ মাইকেল, পঢ়া শুনা কৰি আছ নে নাই? পৰীক্ষা আহিল। কৰি আছো। ইয়াৰ কিবা টেনশ্যন আছে নেকি? ৰোল নম্বৰ 1 হয় সি। তাকেইতো আমাৰে টেনশ্যন। মোৰতো ভোকৰ টেনশ্যন। সেই টেনশ্যনত চাহ খাইলেও সকলো টেনশ্যন নোহোৱা হৈ যাব। দে মজা লাগিল দে চাহকাপ খাই। বঢ়িয়া আছে। মজা। ঠিকে আছে, অলপ হ'লে টেনশ্যনটো কমিছে। অ খুৰা, আমি যাই থাকোঁৰে কাঠবিলাকত থওঁ। টেবুলতে থৈ যা, আৰু বাকীটো দিবি হ'ল কান্তে। দিম দে আমাত। যা, কালি লগ পাম দে। দে যাবি। মামাহঁতৰ ঘৰটো বা কোনফালে আছিল? ইমান দিন অহা নাই, পাহৰি গ'লো। ঘৰততো কৈ আহিছোঁ অকলে আহিব পাৰিম বুলি, এতিয়াহে টেনশ্যন হৈছে। কি কৰা যায়, ইয়াত কোনো নাইও। ঐ এইজনী কোন হয়? সদো বলা। অ দাদা। দাদা? কাক মাতিছ? পিছত দেখি কোনোবা আছে নেকি চাবে? নাই, আমাৰ দিনত বাহিৰে আৰু কোনো নাই। অ এক্সকিউজ মি, দাদা বুলি কাক কৈছা? আমি তোমাতকৈ সৰু। মোক এটা সহায় কৰি দিব পাৰিবা নেকি? কি হয়? ৰংমন গাঁৱলৈ কোনফালে যায় চিনি পাই নেকি? ৰংমন কি? মই তোমাক তাজমহললৈ লৈ যাব ৰেডি। তুমি চিনি পোৱা? চিনি পোৱা? ৰংমনক মই চিনি নাপাওঁ, ৰংমনে মোক চিনি পায়। ব'লা না, মোক দেখাই দিবা। দেখাই? তুমি য'ত যোৱা পুৰা এড্ৰেছত থৈ আহিম। থেংক ইউ। আগতে চিনাকিটো হৈ লওঁ নেকি? হেল্ল', মোৰ নাম মাইকেল। হেল্ল', মোৰ নাম সোনিয়া। এই ভোলা, তোৰ এনাই গেল যা, সি হাত মিলালাকে। নাইচ নেম। কি নাইচ নেম? ইংলিছ মানুহৰ নাম ৰাখিছে ভাৰতত থাকি, ইয়াত বিদেশত খেদিব লাগে। হাই, মোৰ নাম ভোলা। হাই, মই সোনিয়া। পিছত যি আছে শকতকৈ, সি মোৰ লগৰে, তাৰ নাম হ'ল টেংকি। টেংকি? এইটো আকৌ কেনে নাম? মানে তাৰ পেটটো টেংকিৰ নিচিনাই, যিমান খাই সেই বোলো ফুলেই নহয়, সেইকাৰণে তাৰ নাম টেংকি ৰাখছি। তোমাক মই ক'ৰবাত দেখা নালাগিছে। হয় নেকি? ক'ত? ইংলিছ চিনেমাত দেখিছোঁ নেকি? তোমাক একেবাৰে ইংলিছ চিনেমাৰ হিৰ'ইন হেন লাগে। থেংক ইউ। ব'লা ৰংপুৰত যাওঁ। ব'লা। কিন্তু ইমান ৰ'দ দিছে আজি, ইমান গৰমত তুমি কেনেকৈ যাবা? তোমাৰ স্কিন বেয়া হৈ যাব। ৰ'বা, এটা কাম কৰোঁ। মোৰ তাত টুপি আছে, টুপি নেদিলে অলপ ৰ'দটো কম পৰিব। টুপি দি কি হ'ব? মোৰ তাত বহুত ভাল বস্তু আছে, ৰ'বা। ইমান বগা ছোৱালীজনীক মই ক'লা হ'বা দিম নে? অ মাইকেল, টুপিটো মোকে দি, মোৰ গৰম লাগছি। তই পিন্ধ। থেংক ইউ। দোস্তি মে নো চৰি নো থেংক ইউ। অ'কে, ব'লা। ৰংমন সেইফালে। চাবা ওচৰত খাবা। গোটাই ছোৱালী দেখি পাগল হৈ গৈছে। মোৰ গাঁৱৰ পৰিৱেশবোৰ বহুত ভাল লাগে। একো হাহাকাৰ চাহাকাৰ নাই, পুৰা শান্তি। মোৰো চহৰৰ ছোৱালীবোৰ বহুত ভাল লাগে। কি কৈছা? নাই একো কোৱা নাই। টেংকি, তই কেতিয়াবা এঞ্জেল দেখিছানে? নাই। এঞ্জেল থাকে নেকি? সঁচাকে নাথাকে, চিনেমা সাধু কথাতে দেখুৱাই। কিন্তু মই আজি দেখিলোঁ সোনিয়াক, পুৰা এঞ্জেল হেন লাগে, পৰী। থেংক ইউ, তুমি ইমান ভাল। মই মানে মহাত্মা গান্ধীৰ আদৰ্শত চলোঁ। হয় নেকি? মই ভদ্ৰ আৰু পঢ়া শুনা জনা ল'ৰাবোৰক বহুত ভাল পাওঁ। হয় নেকি? মই ক্লাছৰ ৰোল নম্বৰ 100। মই ক্লাছৰ ৰোল নম্বৰ 1, ই 100। বলা নিছে। টেংকি, আৰু কথা কবি নে? যদি কিবা কোৱা, এইবাৰ কিন্তু মুখত নধৰো, এইবাৰ ৰছী দি বান্ধিম। নকওঁ। সেই মাটিৰ ঘৰটো মজা লাগিছে। মাইকেল, ৰোল নম্বৰ 1 কোনিয়া? আমাৰ ক্লাছৰ হ'লে ৰোল নম্বৰ 1 আৰু মোৰ ৰোল নম্বৰ হ'ল 100। হয় নেকি? তুমি ভদ্ৰ আৰু পঢ়াটো ভাল। এইবোৰতো সৰু কথা, এইবোৰক লৈ মই অহংকাৰ নকৰোঁ। তে আমো মানে? আই লাভ ইউ। মানে স্পেনিছত আই লাভ ইউ তে আমো বুলি কয়। তুমি স্পেনিছো জানা? পৃথিৱীৰ 80% ভাষা মই জানো। মি আমোৰ মানে তুমি মোৰ প্ৰেমী। বলা এতিয়া যাওঁ, আমাৰ মামাৰ ঘৰটো আগৰ ফালে। বলা, এদিন মই তোমাক ঘোঁৰাত উঠাই লৈ যাম বলা। এই পুৰা প্ৰেমত পৰিছে। টেংকি, ই কেতিয়া স্পেনিছ শিকিলে? এনাই যি টি বকি আছে, জানে নেকি সি? ঐ তহঁতে নাহা নেকি? নাহা যদি হ'ব যা, ঘৰত যাগে যা। বা ছোৱালী পাই আমাক বন্ধুকে এৰি দিলে ই। আমি যাই আছো। আৰু কিমান দূৰ আছে ৰংপুৰলৈ? বেছি নাই, পালোৱে। পিছে কাৰ ঘৰত যাবা কোৱা?
কৰোণা দাস চিনি পাই নেকি? নামটো শুনা শুনা লাগিছে। ঐ ফলা, কৰোণা দেখো ভাইৰাছৰ বাপেকৰ নাম। তুমি ভাইৰাছ হঁতৰ ঘৰত যাবা? ভাইৰাছ মোৰ পেহীৰ ল'ৰা। হে আগতে কিয় কোৱা নাই? ভাইৰাছ মোৰ বন্ধু, যেনে কৰণ অৰ্জুন, কাঁহী বাতি, নিমখ তেল, সেনে বন্ধু আমি। ভোলা কালি যে আমাক ভাইৰাছে কৈছিল তাৰ মিমাকৰ ছোৱালী আহিব বুলি, এওঁৱে কিজানি। তুমি নেকি ভাইৰাছৰ মিমাকৰ ছোৱালী? অঁ তোমাৰ দেউতাই আৰ্মিত চাকৰি কৰে নেকি? আৰে মোৰ অফিচাৰ। এতিয়া জপৌ এই চৰি মই গমেই পোৱা নাছিলোঁ। ভাইৰাছ হঁতৰ ঘৰ কিমান দূৰত? তোমাক মই দেখুৱাই দিম। ছাতিটো নালাগে নেকি? ইয়াততো গছ আছে। আহক। বাপেক আৰ্মি বুলি গম পাই ভাল মানুহ হৈ গ'ল। বেপাৰ আজিকালি হোৱা নাছিল, নতুন এক পাতে কিনিব লাগিব ৰ। ভাইৰাছ আলহী আনিছোঁ। এইটো ভোলাৰ মাত হান লাগিছে। ভোলা দেখো, সোনিয়াও দেখো, মই একো বুজি পোৱা নাই কি হৈ আছে মানে সোনিয়াক মই বাছ ষ্টেণ্ডত পালোঁ, তাই ঘৰ চিনি নাপায় তহঁতৰ, সেইকাৰণে মই থবা আহিলোঁ। আচ্ছা। ভাইৰাছ কি হ'ব? মোৰ ভাল, তোৰ কেনে? বঢ়িয়া। ভিতৰত ভাইৰাছ। আৰু কাৰোবাৰ মাত শুনা আন পালো দেখোন। এই টেংকি আৰু মাইকেল। ই অকলে থবা নাই দে, আমিও আছোঁ। তন্তেও দে ভালে কৰিছে দে। তোমালোকে কথা পাতি মই ভিতৰত যাওঁ। যোৱা ভোলা ভাইৰাছক কওনে কথা গিলা? কি কথা মাইকেল? নাই ই এনে ফাল্টু কৰি আছে। ই সোনিয়াক পুৰা জকাইছে। কি? তোক মই বিশ্বাস কৰিছিলো। বাছ ষ্টেণ্ডত ৰখি আছে, মই কি জানো তোমাৰ মামাৰ ছোৱালী বুলি, পিছতে গম পালোঁ। সেই বুলি জাক তাক জোকাই নেকি? নাই একো কৰা নাই, নহয় অলপ হাই ফৰ্তি কৰিছোঁ। স্পেইনিছত আই লাভ ইউ বুলি কৈছে। কি? মোৰ মামা আৰ্মি জানা নে নাই? জেলত ভৰাই থব। সেইকাৰণেতো ভদ্ৰ হিচাপে ঘৰত থবলৈ আহিছোঁ। আৰু টেংকি তইতো ৰখাব পাৰিলে। মই কি জানো। দে যাওঁ দে আৰু তাই ওলাই আহিলে লাজত পৰিম। যা আৰু দুবাৰা কিন্তু এই ভুল নকৰিবি। ভুলতে জোকাইছোঁ, জানিলে মই কৰিলোঁ হয় নেকি? তোমাৰ ভণ্টি মোৰ ভণ্টি। এতিয়া লাইনত আছি বা কি লাইন মাৰি আছিল যে মিঠা কথা। মাইকেল চুপ থাকবি না তই? তোক বিদেশত খেদিম। মাইকেল নাম ৰাখা, সি ভাৰতত জন্ম হয়। দে মনে আছো দে। যাওঁ দে কিন্তু এটা কথা কওঁ, তোৰ মেমেৰে ছোৱালী পুৰা মাল দে। বিউটিফুল। ই পাৰিব পৰা নাই দে। টেংকি লৈ যায় মোৰ খং উঠাৰ আগতে। এই ভোলা যাওঁ। ভাইৰাছ যাওঁ দে, সোনিয়াক ভালকৈ ৰাখবি। मेरे सामने वाली खिड़की पे एक चांद का टुकड़ा रहता है।